হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমি কথা পাতিম ক্ৰনিক ফেটিগৰ বিষয়ে, অৰ্থাৎ সকলো সময়তে ভাগৰ লাগি থকা। যিকোনো কাম কৰিলেই ভাগৰ লাগি যায়, অলপ কাম কৰিলেই ভাগৰ লাগি যায়, একো কাম নকৰিলেও ভাগৰ লাগি থাকে। এইবোৰ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায়। এনেকুৱা কিয় হয়? ইয়াৰ কি কাৰণ আছে? ভিডিঅ'টোত ইয়াৰ মেডিকেল কাৰণ কোৱা হ'ব, লগতে ইয়াৰ পৰা কেনেকৈ উপশম পাব পাৰি আলোচনা কৰা হ'ব। তেন্তে আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনাক টায়াৰ্ডনেছ আৰু ফেটিগৰ মাজত পাৰ্থক্য বুজিব লাগিব। যেতিয়া আপুনি কাম কৰে আৰু ভাগৰ লাগে, কিন্তু যেতিয়া আপুনি শুই যায় তেতিয়া ভাগৰ গুচি যায়, ইয়াক টায়াৰ্ডনেছ বুলি কোৱা হয়। আনহাতে যিমানেই শুই যাওক, একো কাম নকৰিলেও ভাগৰ লাগি থাকে, হাত ভৰি বিষাই থাকে, কাম কৰিবলৈ মন নাযায়, ইয়াক কোৱা হয় ফেটিগ। এইটো এটা ইম্পৰ্টেণ্ট মেডিকেল সমস্যা হয়। আপোনাৰ শৰীৰে আপোনাক ইংগিত দি আছে যে আপোনাৰ স্বাস্থ্যত কিবা প্ৰব্লেম আছে। এই ইংগিত আপোনাক বুজাৰ দৰকাৰ। এতিয়া জানো আহক ক্ৰনিক ফেটিগ কি কি কাৰণত হয়। মষ্ট কমন কাৰণটো হৈছে এনিমিয়া। যদি আপোনাৰ শৰীৰত তেজৰ কমি আছে, তেন্তে ভাগৰটো লাগিবই। আমাৰ শৰীৰত যি তেজ আছে, ৰেড ব্লাড চেলছ আছে, ই গোটেই শৰীৰত অক্সিজেনৰ যোগান ধৰে, যাৰ পৰা শৰীৰত এনাৰ্জি আহে। যদি শৰীৰত তেজ কম হৈ থাকে, তেন্তে ভাগৰ লাগিয়ে থাকিব। দ্বিতীয় ইম্পৰ্টেণ্ট কাৰণটো হৈছে হাইপ'থাইৰয়ডিজম। যদি কাৰোবাৰ থাইৰয়ড আছে, তেন্তে সকলো সময়তে ভাগৰ লাগি থাকিব। তৃতীয় কাৰণটো হৈছে ৰেষ্টলেছ লেগ চিণ্ড্ৰম। চতুৰ্থ কাৰণটো হৈছে ডায়েবেটিছ। যদি আপুনি বাৰে বাৰে ভাগৰ অনুভৱ কৰিছে, তেন্তে এনিমিয়া, থাইৰয়ড, ছুগাৰ এইবোৰৰ টেষ্ট এটা কৰাই চাব। ইয়াৰ পাছৰ কাৰণটো হৈছে ডিপ্ৰেশ্যন। ডিপ্ৰেশ্যন এটা বহুত কমন কাৰণ হয়, যাৰ বাবে ভাগৰ লাগি থাকে। ডিপ্ৰেশ্যনৰ বাবে ব্ৰেইনত কিছুমান কেমিকেল ইম্বেলেঞ্চ হৈ যায়, যাৰ বাবে শৰীৰত সকলো সময়তে ভাগৰ লাগি থাকে, লাগিলে আপুনি কাম কৰক বা নকৰক। ইয়াৰ উপৰিও এনজাইটিও এটা কাৰণ হয়, যাৰ বাবে সকলো সময়তে ভাগৰ লাগি থাকে। নেক্সট কাৰণটো হৈছে ক্ৰনিক ফেটিগ চিণ্ড্ৰম। ক্ৰনিক ফেটিগ চিণ্ড্ৰমত একো কাৰণ নোহোৱাকৈয়ে ভাগৰ লাগি থাকে। এতিয়া জানো আহক ইয়াৰ পৰা কিদৰে বাচিব। হেল্ডি ডায়েট। হেল্ডি ডায়েটৰ পৰা ভাগৰ দূৰ কৰিব পাৰি। যদি বহুত ভাগৰ লাগি আছে, তেন্তে একেবাৰে এগাল খানা নাখাব। অলপ অলপ কৰি অলপ দেৰি মূৰে মূৰে খাই থাকিব। মেডিকেল টেষ্ট। এনিমিয়া, থাইৰয়ড, ডায়েবেটিছৰ বাবে টেষ্ট এটা কৰাই ল'ব। ই এটা ভাগৰ লগাৰ কাৰণ হ'ব পাৰে। এক্সাৰচাইজ। দিনটোত আধা ঘণ্টা পাতলকৈ এক্সাৰচাইজ কৰিব। খোজ কঢ়া, দৌৰা, জগিং কৰা ইত্যাদি। হেভি এক্সাৰচাইজ কৰাৰ প্ৰয়োজন নাই। আৰু ভাগৰ লাগি থাকিলে এক্সাৰচাইজ কৰিবলৈ মন নাযায়। কিন্তু এক্সাৰচাইজ এনেকুৱা এটা বস্তু হয়, যি আপোনাক ভাগৰৰ পৰা দূৰ কৰিব পাৰিব। গতিকে এক্সাৰচাইজ কৰা স্কিপ নকৰিব। দিনটোত এটা টাইম ফিক্স কৰি ল'ব, ৰাতিপুৱা বা পাছবেলা। ইয়াৰ লগতে চাহ, কফি একেবাৰে কমাই দিব লাগে। এলকহল একেবাৰে এভইড কৰিব লাগে। লগতে শ্লিপ হেবিট এটা বনাই ল'ব, অৰ্থাৎ টাইমত শুব লাগে, টাইমত উঠিব লাগে। এইবোৰ যদি ভালদৰে কৰিব পাৰে, তেন্তে ভাগৰ নিশ্চয় দূৰ হ'ব। আৰু মেডিকেল টেষ্টত যদি কিবা কমি ওলায়, তেন্তে তাৰ ট্ৰিটমেণ্ট ভালদৰে ল'ব লাগিব। আৰু একেবাৰে শেষত আহে হাইড্ৰেশ্যন। পানী বহুত খাব লাগে। দিনটোত 3 লিটাৰ পানী খাবই লাগে, কাৰণ শৰীৰত পানীৰ কমি হ'লে সকলো সময়তে ভাগৰ লাগি থাকিব। পানীও ভাল মাত্ৰাত খোৱা বহুত দৰকাৰী হয়। আৰু যদি এনিমিয়া আছে, তেন্তে ছাপ্লিমেণ্ট ষ্টাৰ্ট কৰিব পাৰে। যদি থাইৰয়ড আছে, তেন্তে মেডিকেল স্পেচিয়েলিষ্টক লগ ধৰি মেডিচিন ষ্টাৰ্ট কৰিব পাৰে। যদি ছুগাৰ আছে, তেন্তে মেডিকেল স্পেচিয়েলিষ্টক লগ ধৰি মেডিচিন ষ্টাৰ্ট কৰিব পাৰে। মেডিকেশ্যন আৰু লাইফষ্টাইল চেঞ্জ কৰি ক্ৰনিক ফেটিগৰ পৰা ভাগৰ লাগি থকাৰ পৰা একেবাৰে বাচিব পাৰিব। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ' হেল্পফুল লাগিলে আমাৰ গেইন নলেজ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।